हे गाइस की खबर আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালো মানে আজি ৰাতিপুৱা 8টা বজাতে আহিছো উইভিংলৈ আহি কেনে মানে মোবাইলটো চাৰ্জ দি কেনে মেখেলাৰ কাম কৰিলো মিচিঙত আজি বাইদেউ আহিছে আজি বহুত কেটা মানুহ আহিছে দেখাই দি দিলে এনেকে বুলাছৰ পিছটো যোৱাকালি সহায় কৰিছো আজি মেখেলাৰ ফুলটো তুলিলো আৰু ইটোৰ কাৰণে ভিডিওটো বনালো মানে বহুতেও সুধি আছিল তুমি হাল বুবাও যাওয়া কোম্পানীটো যাওয়া ইউটিউবত ভিডিও বনা কেনেকুৱা কৰা কোম্পানী নাহিলেও হয় হেনেকৈ সুধি আছিল সেই কাৰণে মই কলো ভিডিওটো বনালো মেখেলাৰ ফুল বাছিলো আজি বাইদেউতে শিকাই দিছে আজি মেখেলাৰ ফুলটো হ'ব যোৱাকালি বুলাছৰ পিছটো হোৱা কৰিছো যোৱাকালি বুলাছৰ পিছ হৈছে আজি মেখেলাৰ ফুলটো হোৱা কৰি আৰু কটনিয়া বাছিবা লাগিব ফুল আজি হেনকে মেখেলাৰ ফুলটো কমপ্লিট হোৱা কৰি কেনে গধূলি 5টালৈ গুচি যাম বহুতেও কয় তুমি হাল বুবাও যাওয়া উইভিঙত কোম্পানীটো যাওয়া ইউটিউবতো ভিডিও বনা এটো সঁচা মই হাল বুই কেনে আগতে চলিছিলো কিন্তু কোম্পানী নিগিলেও হয় কিন্তু মই হাল বুবা কিয়া যাং মানে পেটটো বিষাই ৰেগুলাৰ হাল বুবা নৰু সেইভাবে মই কোম্পানীত যাওঁ চলতে ভিডিওটো বনাব মন নাছিলে সকলোৱে সুধি থাকে বাবে মই ভিডিওটো বনালো মানে বহুতে কৈ থাকে তুমি তো কাপোৰ বুবা জানাই কোম্পানীত কিয়া যাওয়া বুলি কয় কিন্তু মই কাপোৰ বুয়ে বহুত চলিলোৱে কিন্তু হেনকে সদায় ৰেগুলাৰ কাপোৰ বুই কেনে হেনকে কাপোৰ বুংকে মানে পেটটো বিষাই গিছিলে মোৰ বিখাংকে মানে ডাক্তৰক দেখালো ডাক্তৰক দেখাংকে ডাক্তৰে ক'লে হাল বুবা নালাগে তুমি অলমান ৰেষ্ট লোৱা ক'লে হেনকে আৰু ঘৰৰ মানুহবিলাকেও হাল বুবা নিদিয়ে হেনেকে মই বুৱাই নাছিলো হাল হেনেকে ৰেষ্ট লৈ থাকিলো এবাৰ হঠাতে এবাৰ কোম্পানীত হেনেকে কোম্পানীত সোমিলো কোম্পানীত সোমাই এনেকৈ কাম কৰি আছো কিন্তু এতিয়া আৰু কোম্পানীটো ৰেগুলাৰ চলি আছিল হঠাতে কেতিয়া ৰেগুলাৰ নচলা হ'ল সদায় কাম নচলে এতে বাইদেউতে ক'লে কাপোৰে বুবা যাবি তুমি যদি জানা কাপোৰ বুবা উইভিঙত ইফালে বাইদেউ মোক মোৰ হালখান বেয়া হৈছিল অলপ বাইদেউ ভাল কৰি দি দিলে বাইদেউটো চবেই জানে মানে পাটৰ কাপোৰ ৰিহা কাপোৰ গোটাই বুবা জানে ইমান চাপৰতে উমিতা লাগিছে যে যাবলৈ ওলালো মই ইয়াতে বাইদেউ চিনাকি বাইদেউ এটা লগ পালো মাতি দিলো ইফালে বাইদেউতে আগত যাই আছে তোমাৰ মই ভিডিঅ' গিলা দিয়াই নাছিল ভাল হোৱা নাছিল এই দুটা এৰি থৈ গেলা মোক ৰখাই নাই যাং দে ভাল পাইছা অলপ বেমাৰ আহি পালি ঘৰ আহি কেনে ভাত আঞ্জা বনাব ওলাইছো মানে মাছ আনিছিলো আহোঁতে ৰূপচান্দা মাছ আৰু বিলাহী আদা নহৰু ললো আমার কিন্তু পাকঘরটো দুখাবার লাস্টে লাগে দেই কিন্তু তথাপিও দেখুৱালো কেৰাহী উল্টি কমপ্লিট হোৱাই নাই পাকঘৰটো বনাবা খোজংকে মানুহজনৰ আমাৰ বেমাৰ হৈ গ'ল এনেকৈ বনাব নোৱাৰিলো লাহে লাহে পাৰিলে বনাম এইবিলাক টাইচ খুৱাম এতিয়া মাছটো ভাজি লৈ ল'ম বহুত দিনৰ মূৰত মাছ খাম মাহৰ কাৰণে আমি খাবাই খাওঁ নাই মাহৰ কাৰণে খাৱাই নাছিলোঁ এইদিনা মাংস খালোঁ আচলতে আমি সদায় মাছ মাংস নাখাওঁৱে বেছি মাছ মাংস খোৱা ভালো নহয় পিলো হয় পেলো নহয় চৰ্বিও হয় পিলো হয় মাছ মাংস খালে ব্ৰইলাৰ লোকেলটো খাব লাগে আৰু মাটন খাব লাগে মাটনটোও ভাল আজি বহুত দিনৰ মূৰত মাছ খাম আমাৰ 1 পিচকৈ হ'লেও হৈ যায় মাছ 4টা পৰিয়াল এইখিনিও কালিত যদি ৰখিবহে মাইনা আৰু আঞ্জাত দিয়া মাছ নাখায় ভাজা মাছ খায় আমাৰ মাইনা আৰু বাবা মইহে আঞ্জাত দিয়া মাছ খাওঁ মাছখিনি ভাজি দি দিলোঁ বিলাহীখিনি কাটাৰি দি মাছখিনি যে কি তেল ওলাইছে নহয় ৰূপচান্দা নাহিব তেল ওলাইছে হৈ গ'ল আমাৰ মাছ ভাজি ইমান ধুনীয়া ৰঙা ৰঙা হৈছে আৰু মাছৰ পৰা যে ইমান তেল ওলাইছে নহয় মাছখিনি ওলাই ল'ম এখন কাঢ়ি লাইন গ'ল চাগে আন্ধাৰ হৈ গ'ল সিফালে কি চাই আছিল আমাৰ
কেঁচা টেঙাৰ লগত বনাম বুলি ভাবিছিলোঁ, টেঙা ছিঙিবা সময় নহ'ল। আদা নহৰুৱে পিঁয়াজে একেলগে দি দিওঁ তেলতে। আমাৰ খাৱাটো এনেকুৱাই, মানে আমি ইমান জিৰা মছলা কিবা কিবি এইবিলাক গৰম মছলা এইবিলাক খোৱাই নাযায়। গতিকে ইমান মছলা খাই ভালো নালাগে, আৰু মছলা খোৱাটো ইমান ভালো নহয়, সেইকাৰণে নাখাওঁ মছলা ইমান। সেইখিনি দি দিওঁ। হালধি দি দিলোঁ, নিমখ দি দিওঁ। আমাৰ মাছৰ আঞ্জা টেঙা হৈ গ'ল। ইয়াতে দিলোঁ মান ধনিয়া পাত মছলা। এয়া আমাৰ মাছৰ চব্জি ভাত ৰাতিৰ খানা ৰেডি। বাৰু ভিডিঅ'টো আজিলৈ এৰিছোঁ, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ বাই।